Hey guys, welcome back to my channel. Video title দেখি আপোনালোকে নিশ্চয় গম পাইছে চেনেলটো যদি নতুনকৈ যদি চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া হলে let's get started. Elf's Goodness Walnut Shell Rejuvenating Manicure Pedicure Kit. ইয়াৰ নেট ৱেট দিছে 34 গ্ৰামৰ আৰু ইয়াৰ প্ৰাইচটো হৈছে only 145. এয়া মই পাৰ্পল এপৰ পৰা লৈছো আপোনালোকে পাৰ্পল এপতে পাব. এই কিটৰ 5টা ষ্টেপ আছে এয়া আপোনালোকে দেখিছে প্ৰথমতে মই বাকেট এটাত কুহুমীয়া গৰম পানী লৈছো তাৰ পিছত ভৰি দুখন তিয়াই দিছো এনেদৰে প্ৰায় 5-10 মিনিট সময় তিয়াব লাগিব তেতিয়াহে আমাৰ লেতেৰাবোৰ ধুনীয়াকৈ অতৰাই দিব Elf's Goodness-ৰ মেনিকিউৰ পেডিকিউৰ আপোনালোকে কেইবাটাও ভেৰাইটিজ পাব মই যেহেতু ওয়ালনাটৰ লৈছো ওয়ালনাটৰ বহুতে ইফেক্টিভ ৰিজাল্ট পাইছো সেইবাবে মই ইউজ কৰিছো তাৰ পিছত টাৱেলখনৰে ধুনীয়াকৈ হাত আৰু ভৰি মোহাৰি দিব এতিয়া আহিছো ষ্টেপ 2 প্ৰসেস এয়া হৈছে কিউটিকল ক্ৰীম অকল ভৰিৰ নখত আৰু হাতৰ নখতহে লগাব লাগে আৰু ধুনীয়াকৈ মাসাজ কৰিব আমি বিশেষকৈ ভৰিৰ যত্ন লবলৈ পাহৰি যাওঁ হাতখনৰ পৰা আমি ময়শ্চাৰাইজাৰ লগাও কিন্তু আমি ভৰিটো ময়শ্চাৰাইজাৰ ধুনীয়াকৈ লগাব লাগে তেতিয়াহে আমাৰ ভৰি দুখন দেখনিয়াৰ হৈ উঠিব আৰু ক'বাত বলে বিয়া খাবলৈ গৈছো বহুত ষ্টাইল কৰি গৈছো কিন্তু ভৰি গুৰুহা ফটা যে দেখিব লাগে আৰু সেইভাবে আপোনালোকে মাহেকত এবাৰ হলেও মেনিকিউৰ পেডিকিউৰ কৰিব নহলে বা বডি স্ক্ৰাব কৰিলে বহুত ইফেক্টিভ ৰিজাল্ট পাব মই বডি স্ক্ৰাব কেনেকৈ ঘৰতে বনাই মই ভিডিও এটা কৰি থৈছো আপোনালোকে নাইছো যদি চাই লব ষ্টেপ নম্বৰ 3 ইয়াত কৈছে যে স্ক্ৰাব হেয়া মই অলৰেডি ক'লোৱে যে স্ক্ৰাব আমি কিয় কৰিব লাগে স্ক্ৰাব কৰিলে আমাৰ ডেড লেয়াৰবোৰ ধুনীয়াকৈ অতৰাই দিয়ে ভৰি ফটাটো কমাই দিব এনেদৰে মই ভালদৰে ঘহি লৈছো আৰু আমাৰ স্যান্ডেল পিনি থাকিলে এটা সামনি এটা পৰি যায় হেহে আপোনালোকে মেনিকিউৰ পেডিকিউৰ কৰিব অকল যে ছোৱালীয়ে যে কৰিব লাগে তেনেকুৱা কোনো কথা নাই ল'ৰাবিলাকো কৰিব পাৰে আৰু ঠাণ্ডা দিনত আমাৰ গুৰুহা বহুতে ফাটে হেহে ঠাণ্ডা দিনত বিশেষকৈ বহুতে কেয়াৰ ল'ব লাগে ষ্টেপ নম্বৰ 4 এয়া হৈছে মাস্ক লগাই পেলাই প্ৰায় 15 মিনিট সময় এনেদৰে থাকিব লাগে থকাৰ পিছত ধুনীয়াকৈ ধুই পেলাব লাগে মই যেহেতু ভিডিওটো বৰ বেছি দীঘল কৰিব নোৱাৰো নহলে আপোনালোকে চাই আমনি পাব হেহে মই পটাপট কৰিছো ষ্টেপ নম্বৰ 5 প্ৰসেসটো হৈছে মাসাজ ক্ৰীম এনেকৈ ধুনীয়াকৈ মাসাজ কৰিব হাত ভৰি আৰু ইয়াৰ গোন্ধটো ইমানেই ধুনীয়া মই কি কম বহুতেই ভাল আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এয়া ফাইনেল ৰিজাল্টটো চাও মই বডি লোশন লগাই দিলো এয়া মোৰ হাতখন চাও বহুতে বগা লাগিছে বিশেষকৈ মই হাতৰ নখবোৰ আৰু ছোৱালী মানুহৰ হাতৰ নখ বাও হাতৰ নখ অকমান দীঘল লাগে কিয়নো মই ইমান দীঘল নকৰো মোৰ ইমান নখ দীঘল কৰাৰ মোৰ ইমান চখ নাই আৰু হেয়া মই ভৰি নখত জেতুকা লগাই থৈ দিছো জেতুকাই মই লগাই ভাল পাওঁ নেল পলিশ খুব কম লগাও মানে মই দেখিলেনে আপোনালোকে কেনেদৰে মই কৰিলো ঘৰতে বহি তাকো কম খৰচতে পাৰ্লাৰত গলে জানে আপোনালোকে কিমান টকা লয় হেয়া মই নকলেও হ'ব আৰু Elf's Goodness-ৰ প্ৰডাক্টবোৰ হাৰ্বেলৰ হয় ইয়াত কোনো কেমিকেলছ নাই তাৰ আগতেও মই ভিডিও এটা দিছিলো যে Elf's Goodness-ৰ ফেচিয়েল কিটৰ ৰিভিউ এটা শেয়াৰ কৰিছিলো
সেয়া মই ইফেক্টিভ ৰিজাল্ট পাইছোঁ সেইবাবে মই আপোনালোকক ৰেকমেণ্ড কৰিছোঁ এবাৰ আপোনালোকে ট্ৰাই কৰি চাব পাৰে ফেচিয়েল কিট আৰু এই কিটটো মেনিকিউৰ পেডিকিউৰ কিটটো আশা কৰিছোঁ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব যে ইউজ কৰি কেনে পালে তেতিয়াহ'লে আজিলৈ আহিছোঁ ধন্যবাদ